আজি আমি কথা পাতিম জাপানৰ টেক কোম্পানী সোনি কৰ্পোৰেচনৰ বিষয়ে। সোনি পৃথিৱীৰ পঞ্চম বৃহৎ টিভি নিৰ্মাতা কোম্পানী। সোনি কোম্পানীৰ অন্তৰ্গত সোনি মোবাইলছ, সোনি পিকচাৰ্ছ, সোনি ফাইনেন্স সাৰ্ভিস আদি বহুতো বিভাগ আছে। এই কোম্পানীৰ জন্ম হয় বিশ্বযুদ্ধৰ সময়ত আৰু জন্মদাতা আছিল ইবুকা আৰু মাৰিতা। ইবুকা পঢ়া শুনা কৰি এখন টিভি ভাল কৰা দোকান চলাই আছিল। সেই সময়তে তেওঁ মৰিতাক লগ পালে। দুয়োৱে মিলি এটা ব্যৱসায় আৰম্ভ কৰিলে। 1946 চনত বেংকৰ পৰা 500 টকা ধাৰলৈ লৈ তেওঁলোকে টকিঅ' টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কৰ্পোৰেচনৰ জন্ম দিয়ে। ইয়াৰ জাপানীজ নাম আছিল টকিঅ' তেচুচিং কগিউ। এই কোম্পানীয়ে প্ৰথম এটা ৰাইচ কুকাৰ বনাইছিল। তাৰ পাছত তেওঁলোকে এটা টেপ ৰেকৰ্ডাৰ বনায় 1950 চনত। পাছলৈ ডিমাণ্ড বৃদ্ধি পোৱাত তেওঁলোকে এটা নতুন কাৰখানা নিৰ্মাণ কৰে। লাহে লাহে কোম্পানীটো মানুহৰ মাজত জনপ্ৰিয় হৈ পৰে। ক'বলৈ অসুবিধা হোৱাৰ বাবে কোম্পানীয়ে আগৰ নামটো সলাই সোনি ৰাখে। সোনি মানে চাউণ্ড, যুগ সোনি চাউণ্ড মানে শব্দ আৰু সোনি মানে ডেকা ল'ৰাক বুজায়। তাৰ পাছত 1955 চনত সোনিৰ পৰা প্ৰথমটো ৰেডিঅ' TR-55 লঞ্চ হয়। তাৰ পাছত সোনিয়ে টিভি আৰু পোৰ্টেবল টেপ ৰেকৰ্ডাৰ লঞ্চ কৰে আৰু 1979 চনত সোনিয়ে ৱাকমেন নামৰ এটা টেপ প্লেয়াৰ লঞ্চ কৰে, যিটো মানুহৰ মাজত বহুত জনপ্ৰিয় হ'বলৈ সক্ষম হয়। 1982 চনত সোনিয়ে CD প্লেয়াৰ লঞ্চ কৰে আৰু সেই বছৰেই সোনিয়ে প্ৰথমটো ভিডিঅ' কেমেৰা লঞ্চ কৰে। আজিৰ তাৰিখত সোনিয়ে প্লে'ষ্টেশ্যন, স্মাৰ্টফোন, লেপটপ, টিভি, ভিডিঅ' ৰেকৰ্ডাৰ, ছাউণ্ড ছিষ্টেম, কেমেৰা আদিৰ দৰে বহুতো বস্তু নিৰ্মাণ কৰে। চন 1997ত ইবুকা আৰু 1999 মাৰিতাই পৃথিৱীক ত্যাগ কৰে।